নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্নটো হৈছে, চাহৰ বৈজ্ঞানিক নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে চাহৰ বৈজ্ঞানিক নাম কেমেলিয়া চিনেনচিছ আছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম চাহ উদ্যোগটোৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে অসমৰ প্ৰথম চাহ উদ্যোগটোৰ নাম দি অসম কোম্পানী আছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে, অসমত চাহ বাগিচাৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অসমৰ চাহ বাগিচাৰ জনক বুলি ছাৰ আলেকজেণ্ডাৰ ব্ৰুছক কোৱা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? ইয়াৰ উত্তৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 430 বৰ্গ কিলোমিটাৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে, মানাহ অভয়াৰণ্য কোনবিধ জন্তুৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো হৈছে মানাহ অভয়াৰণ্য বাঘৰ বাবে বিখ্যাত। 6 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অসমৰ প্ৰথম বিমান চালকজনৰ নাম হ'ল মহানন্দ দাস। 7 নম্বৰ প্ৰশ্নটো হৈছে, এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ উত্তৰটো হৈছে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া হ'ল ভোগেশ্বৰ বৰুৱা। 8 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? ইয়াৰ উত্তৰটো হৈছে বড়ো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ ক'ত দিয়াচলাই কাৰখানা আছে? ইয়াৰ উত্তৰটো হৈছে অসমৰ ধুবুৰী জিলাত দিয়াচলাই কাৰখানা আছে। 10 নম্বৰ প্ৰশ্নটো হৈছে, কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে কটন কলেজ 1901 চনত স্থাপন কৰা হৈছিল।